15 নৱেম্বৰ 2023 তাৰিখে কামৰূপী লোকগীত চৰ্চাকেন্দ্ৰ অসমৰ উদ্যোগত এটা দিনটোজোৰা কাৰ্যসূচীৰে কামৰূপী লোকগীতৰ দিন উদযাপন কৰিবলৈ লৈছিলে। তাৰ কাৰণে মোক আমন্ত্ৰণ পত্ৰ দিবলৈ আহিছিলে, কিন্তু দুখৰ কথা মই নিজে খুব দুখিত যে সেইদিনাখন বিশেষ এটা কামত ব্যস্ত থকাৰ কাৰণে মই উপস্থিত থাকিব নোৱাৰিম। কিন্তু তেখেতসকলে যোৱা 3 বছৰ ধৰি যি ধৰণৰ ৰাজ্যিক বা কি ভিত্তিত কামবিলাক কৰি আছে, এইটো বৰ বখানিবলগীয়া। কাৰণ কামৰূপী লোকগীত এতিয়া বিশুদ্ধ ৰূপত আছেনে নাই, বা ইয়াৰ সমাদৰ বা যুগৰ লগত খাপ খুৱাই নিয়াৰ ক্ষেত্ৰত ইয়াৰ কেনেধৰণৰ পৰীক্ষা নিৰীক্ষা বা সম্পৰীক্ষা চলিব, এইবিলাক কথা ভবাৰ কাৰণে তেখেতসকলে এনেধৰণৰ কৰ্মশালা বা বৈঠকীৰ আয়োজন কৰা বুলি গম পাইছোঁ। তাত উপস্থিত থাকিব পৰাহেঁতেন ভাল লাগিছিল, কিন্তু তেখেতসকলৰ এই উদ্যোগৰ শলাগ ল'লোঁ আৰু মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।